কৰিছে? নগেন নেকি বহাইচোন। কি অকলে অকলে ফেট টঙা দি বহি আছে যে? কাৰোবাৰ লগত কাজিয়া চাজিয়া লাগিলে নেকি ঘৰত? হে নহয়, তুমিও যে কি কথাবিলাক কোৱা নহয়। এনেকে মানুহে অকলে অকলে ফেট টঙা দি বহি থাকে নেকি? কাৰ লগত বহিব লাগে তেন্তে? কাৰ লগত বহিব লাগে মানে? আমাৰ ভজংপুৰ গাঁৱৰ মানুহখিনি মাতি দিওঁ বহি থাকক লগতে। হেই কি ভালটো কৰি থাকা নো? কোৱা কি দৰকাৰত আহিলা? কি দৰকাৰ আহিলা মানে হেৰি আকৌ, আমাৰ গাঁৱত দেখোন এতিয়ালৈকে এখনো খেল প্ৰতিযোগিতা হোৱাই নাই, তাকে আজি পাতো বুলি ভাবিছিলোঁ। ভাল কথা। বহি লোৱা বহি পিনে ক'বা কথাটো। হ'ব ঠিক আছে। বাৰু এতিয়া কোৱাচোন কিবা খেলৰ কথা কৈ আছিলে। কৈ আছিলে মানে সেই আকৌ দেখিছে দেখোন এতিয়ালৈকে এখনো খেল প্ৰতিযোগিতা পতা হোৱা নাই। তো আজি টেকেলি ভঙা খেল প্ৰতিযোগিতা পাতে বুলি ভাবিছিলোঁ, আপুনি সহযোগ কৰে নকৰে আকৌ? নিশ্চয় কৰিম, কিয় নকৰিম। এতিয়া সহযোগ কৰিবলৈ হেৰি লাগিব নহয়, সহযোগী লাগিব নহয়। তাকেহে, আমাৰ ল'ৰা যাব বাৰু। ক'ত আছে সি? ৰ'বা মই মাতি দিছোঁ, ভিতৰতে আছে। ল'ৰা এপিনে ওলাই আছোঁ, নগেন দা আহিছে। গৈছোঁ ৰ'বা পাপা। কি হ'ল কোৱা, কি দোকান মাতিছিলা? নগেন দা আপুনিও আহি আছে যে? কনচেং। পিছে কওকচোন কওক, কিবা দৰকাৰ মাতিছিলে? হেৰি আকৌ আমাৰ ইয়াত এখনো এতিয়ালৈকে খেল প্ৰতিযোগিতা হোৱা নাই, তাকে আজি টেকেলি ভঙা খেল পাতিম বুলি ভাবিছিলোঁ। তো তুমি সহযোগ কৰিবানে নকৰা, তাকে তোমাৰ পৰা ৰায়টো লওঁ বুলি ভাবিছিলোঁ। কি কোৱা তুমি? পাৰি কেলে নকৰিম, কৰিম নিশ্চয় সহযোগ কৰিম। এতিয়া কোন ওলাই আকৌ প্ৰতিযোগী খেলিবলৈ? হুই নে বাট? তো ব'লা তেন্তে আৰু ল'ৰা কেইটামানক বিচাৰোঁগৈ। ব'লক। তো বুধেশ্বৰদা আপুনি বহক, আমি কনচেঙে মই ল'ৰা কেইটামান যোগাৰ কৰোঁগৈ। এনেকে কিমান যোগাৰ কৰিব পাৰিবা? কেনেকে বিচাৰিবা তুমি কোৱাচোন? তাকো এটা কাম কৰা, ঘৰে ঘৰে গৈ থকাতকৈ মাইক এটা লৈ পিনে এনাউন্স কৰি দিয়া। সেইটোৱে কৰোঁ, সেইটোৱে ঠিক হ'ব। তো কনচেং ব'লা। এতিয়া বুধেশ্বৰদা কথাটো ক'লে ভাবিছে মাইকটো ক'ত পাম আমি? সেইটো কাৰণে চিন্তা কৰিব নালাগে, এইটো আমাৰ ঘৰতে আছে। ল'ৰা যা লৈ আগে। গৈছোঁ পাপা, সাপকৈ পাপকৈ আহিমগৈ। নগেন দা আপুনি এডোখৰ ৰাখি থাকক দেই, কলৈকো নাযাব। হ'ব যোৱা। সি অহালৈকে অলপ বহিয়ে দিওঁ আৰু। নগেন দা এইটো লৈ আহিলোঁ, আহক। এইটো মাইক বুলি নকয় নহয়, এইটো মেগাফোন বুলিহে কয়। চেউৰী মোৰ কওঁতে ভুল হ'ল। আৰু ৰাইজ মই আপোনালোকক ক্ষমা খুজিছোঁ, মোৰ কোৱাটো ভুল হ'ল। চেউৰী দেই ৰাইজ, চেউৰী। ভুল বুজি নল'ব। বাদ দিয়া মন মাৰি থাকিবলৈ, ব'লা। তোৰ দিয়া মেগাফোনটো মোক দিয়া, মই লৈছোঁ। চৰিব লাগিব নহয়। লওক। তোৰ বুধেশ্বৰদা আমি গৈ থাকোঁ, এনাউন্সটো কৰি দিওঁগৈ। যোৱা। তুমি কি ভাবা কনচেং এডোখৰ চিঞৰটো লগাই দিওঁনে? এডোখৰ কৰে জানো, এডোখৰচোন কোনো মানুহ চানুহ নাথাকে, এডোখৰ জংঘলহে। ব'লক অলপ আগৰ পৰা কৰিব। ব'লা তেন্তে, আমাৰ গাঁৱৰ তিনিআলিটোৰ পৰা আৰম্ভ কৰি দিম নে কি? তাতে ঠিক হ'ব, ব'লক। নগেন দা এডোখৰ চিঞৰি দিয়ক। ইয়াৰ পৰা চিঞৰি দিওঁ ন? এডোখৰে ভাল হ'ব। শুনক। আহা কনচেং চিঞৰি গৈ থাকোঁ। ব'লক। আমাৰ ইয়াত টেকেলি ভঙা খেল প্ৰতিযোগিতা অনুষ্ঠিত হ'বলৈ গৈ আছে। তদুপলক্ষে উক্ত প্ৰতিযোগিতাত যোনে অংশগ্ৰহণ কৰিম বুলি ভাবিছে, যোন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিম বুলি ভাবিছে, তেওঁলোকে পলম নকৰি আমাৰ এই আহঁত গছজোপাৰ তলত ৰহি তাৰে বিনম্ৰভাৱে মই ভজংপুৰৰ গাঁওবাসী নগেনে অনুৰোধ জনালোঁ। ধন্যবাদ। এতিয়া ব'লা কনচেং, এডোখৰত হৈ গ'ল, এতিয়া অলপ দূৰত চিঞৰি দিওঁগৈ। ব'লক। শুনক ৰাইজ, আমাৰ ইয়াত টেকেলি ভঙা খেল প্ৰতিযোগিতা অনুষ্ঠিত হ'বলৈ গৈ আছে। তদুপলক্ষে উক্ত প্ৰতিযোগিতাত যোনে অংশগ্ৰহণ কৰিম বুলি ভাবিছে, তেওঁলোকে পলম নকৰি অতি জল্দি আমাৰ গাঁৱৰ তিনিআলিটোত যেন আহি উপস্থিত হয়, তাৰে বিনম্ৰভাৱে অনুৰোধ জনালোঁ। ধন্যবাদ। কনচেং চিঞৰাটো কেনেকুৱা লাগিছে, ভাল হৈছে নে বেয়া হৈছে? একদম মজা। মজা। এডোখৰত আগৰ পৰা চিঞৰি দিওঁ ন? চিঞৰি দিয়ক। শুনক ৰাইজ, আমাৰ ইয়াত টেকেলি ভঙা খেল প্ৰতিযোগিতা অনুষ্ঠিত হ'বলৈ গৈ আছে। তদুপলক্ষে উক্ত প্ৰতিযোগিতাত যোনে অংশগ্ৰহণ কৰিম বুলি ভাবিছে, তেওঁলোকে পলম নকৰি অতি জল্দি আমাৰ গাঁৱৰ তিনিআলিটোত আহি যেন উপস্থিত হয়হি। ধন্যবাদ। আকৌ এডোখৰ পৰা চিঞৰি দিওঁ ন কনচেং? তেতিয়াহে মানুহ সোনকালে গোট খাব। ৰ'বা তেন্তে। শুনক ৰাইজ, আমাৰ ইয়াত খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। তো টেকেলি ভঙা খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। তদুপলক্ষে উক্ত প্ৰতিযোগিতাত যোনে অংশগ্ৰহণ কৰিম বুলি ভাবিছে, তেওঁলোকে দেৰি নকৰি অতি জল্দি আহি আমাৰ গাঁৱৰ তিনিআলিটোত যাতে উপস্থিত হয়হি। ধন্যবাদ। শুনক ৰাইজ, আমাৰ গাঁৱত টেকেলি ভঙা খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। তদুপলক্ষে উক্ত প্ৰতিযোগিতাত যোনে অংশগ্ৰহণ কৰিম বুলি ভাবিছে, তেওঁলোকে পলম নকৰি অতি জল্দি আমাৰ গাঁৱৰ তিনিআলিত যাতে আহি উপস্থিত হয়হি, তাৰে কামনা কৰিলোঁ। ধন্যবাদ।